এই 12 ঘণ্টাৰ ভিতৰত যদি ললিত বড়ো আৰু এই আমাৰ এনকে শইকীয়াক যদি এৰেষ্ট নকৰে তেতিয়াহ'লে আমি অসম বন্ধ দিবৰ কাৰণে আমি বাধ্য হৈ যাম। টিএমচিত আৰু এজনক থৈছে আমি জিএমচিক। আজি একো ভাল ট্ৰিটমেণ্ট দিয়া নাই, গুলিও লোৱা নাই। কি কাৰণত? আমাৰ আদিবাসী হয় বুলি যে গৰু ছাগলীৰ নিচিনা মাৰিব আমি কেনেকুৱা মানি ল'ম? আমাৰ মানুহ কি কাট আনিছিল নেকি গাড়ীৰ লগত, না বন্দুক লৈছিল যে আমাৰ মানুহক মাৰিব? ইয়াত পুৰা জাতিগত হিচাপত তেওঁলোকে মাৰিছে, গতিকেতো আমি কেতিয়াও মানি ল'ব নোৱাৰো। আজি যদি আমাৰ মানুহ চিনাক্ত কৰিব নোৱাৰে বা আনিব নগলে হয়, ডেড বডি গাইব কৰি লয়। এইটো আমাৰ ভাবিব কাৰণে আমি বাধ্য হৈ গৈছো। গোটেই CBI তদন্ত হবই লাগিব, হ'ব লাগিব। আৰু CBI তদন্ত যদি নকৰে আমি নামানো। এইটো ননাইপাৰা ৰেঞ্জৰ বা ননাইপাৰা যিটো ফৰেষ্ট হয় তাৰ গছ গছনিবিলাক কিয় খালী হৈছে? খালি মাত্ৰ আগফালে গছ আছে, ভিতৰ ফালে এটাও গছ নাই। মেইন কালপ্ৰিটটো এই আমাৰ শইকীয়া, এনকে শইকীয়া হয় আৰু ললিত বড়োহে হয় মেইন কালপ্ৰিট। তেখেতসকলে তাৰ কাঠ গছ গছনি কাটি পেলাই বিক্ৰী কৰি আছে। সেইবিলাক মানুহ, সেইবিলাক অফিচাৰ, তেখেতসকলেতো কাঠ বেপাৰীৰ লগত সিহঁতে একেলগত বহি পেলাই চাহ খায়। আৰু আমাৰ এই চিধা চাধা খাটি খোৱা মানুহৰ লগত, চিধা চাধা খাটি খোৱা আদিবাসীৰ লগত এই কেইটাক মানুহক গুলি মাৰিছে। তেখেতসকলে এইকেইটাক মাৰি পেলাই কি হিৰোগিৰি দেখাব খুজি আছে, এইটো আমি দুখ পাইছো। তেখেতসকলে কমচে কম আইন যদি আছে আইনৰ ব্যৱস্থা ল'ব পাৰিলে হয়, তেখেতসকলক এৰেষ্ট কৰি পেলাই জেলত দিব পাৰিলে হয়, কিন্তু সেইটো কিয় কৰা নাই? তেখেতসকলে যদি সঁচাকে চোৰাংক চিকাৰী হয়, সিহঁতৰ হাতত কি বন্দুক পালে নেকি বা কিবা অস্ত্ৰ পালে নেকি? একো পোৱাই নাই, তাৰ পিছত সিহঁতক কিয় গুলি মাৰিলে? আৰু এই ললিত বড়ো মানুহটো টোটেলি কালপ্ৰিট হয়। আৰু ললিত বড়ো মানুহজন যিজন অফিচাৰ হয়, ডেপুটি ৰেঞ্জাৰ, তেখেতে টোটেলি ক্ৰিমিনেল হয়। ইয়াৰ আদিবাসী বিলাকক বহুত ধমকি চমকি দিছে। আনকি আমাৰ ভুটিয়া চাঙৰ ওপৰত যিকেইটা আদিবাসী গাঁও আছে তাৰ কাৰেণ্টকো খুলি লৈ গৈছে। সি টোটেলি ক্ৰিমিনেল কাম কৰি আছে। তেখেতে এজন অফিচাৰ হৈ পেলাই, চৰকাৰৰ অফিচাৰ হৈ পেলাই তেখেতে কিয় আদিবাসীৰ লগত এইবিলাক কাজিয়া লগাই আছে? তেখেতে যদি থাকে তেতিয়াহ'লে ইয়াত আৰু বড়ো আৰু আদিবাসীৰ মাজত তেখেতে কাজিয়া লগাব। গতিকে এই ললিত বড়ো আৰু আমাৰ এই এনকে শইকীয়াক অতি সোনকালে এৰেষ্ট কৰিব লাগে। এই 12 ঘণ্টাৰ ভিতৰত যদি ললিত বড়ো আৰু এই আমাৰ এনকে শইকীয়াক যদি এৰেষ্ট নকৰে তেতিয়াহ'লে আমি অসম বন্ধ দিবৰ কাৰণে আমি বাধ্য হৈ যাম। ইয়াত ইয়াৰ উপায় নাই, কাৰণ যিটো আমি চৰকাৰৰ যিটো নীতি নিয়ম দেখা পাই আছো, টোটেলি ক্ৰিমিনেল কাম কৰি আছে। আজি আমাৰ মানুহক মাৰি পেলাই তাত এৰি থৈ গৈ আহিছে। আজি আমাৰ এই গুলি লগা মানুহবিলাকে এক ৰাতি তাত থাকিছিলে, আনকি মাৰি পেলাই আমাৰ মানুহক লৈ পেলাই চিনাক্ত কৰিবৰ কাৰণে লৈ গৈছিলে। তাৰ পিছত কৈছে এইবিলাক মানুহ চিনি পাইছে নে নাই। আৰু এইটোও কথা কৈছে যে এইবিলাক কথা কাকো ক'ব নালাগে। এইটোতো পুলিচ প্ৰশাসন তথা ফৰেষ্ট ডিপাৰ্টমেণ্টৰ ডিউটি হয় যে যিকেইটাক মাৰিছে সিহঁতক খবৰ দিব লাগিছিল, আপোনালোকৰ মানুহ ইলিগালি তাত ফৰেষ্টত গৈছে, অমুক কৰিছে তমুক কৰিছে, গতিকে তেখেতসকলক আপোনালোকে লৈ আহিব লাগে বুলি তেখেতসকলে জনাব লাগিছিল। আজিলৈকে জনোৱা নাই। আজি আমাৰ মানুহ যাই পেলাই সেইবিলাকক মানুহ বিচাৰি আনিছে। আমাৰ আশাৰ ল'ৰা গৈছে, ৰাইজৰ মানুহ গৈছে, তাৰ পিছত বিচাৰি পেলাই আনি পেলাই তেখেতসকলক আজি হস্পিটেলত দিছে। নহ'লে এইগিলা মানুহ তাতে মৰিল হয়। এতিয়াও কিন্তু আজি আমাৰ বিজয় কয়া আৰু আমাৰ এই বাগলাক, শুক্ৰা বাগলাক আজিও তেখেতসকলে একো ট্ৰিটমেণ্ট কৰা নাই। এজনক থৈছে আমাৰ টিএমচিত আৰু এজনক থৈছে আমাৰ জিএমচিক। আজি একো ভাল ট্ৰিটমেণ্ট দিয়া নাই, গুলিও লোৱা নাই। কি কাৰণত? আমাৰ আদিবাসী হয় বুলি যে গৰু ছাগলীৰ নিচিনা মাৰিব আমি কেনেকুৱা মানি ল'ম? মানে ভাল অফিচাৰ থাকিলে হয়, আজি এই ননাই ৰেঞ্জ বা যিটো আমাৰ ফৰেষ্ট হয় কিয় খালী হৈ আছে? কিয় ইমান 2 নম্বৰী মানুহ যায়? তাতে এই ললিত বড়ো নিচিনা মানুহবিলাকে আমাৰ এনকে শইকীয়া তাত যিবিলাক হণ্ডা চণ্ডা লৈ গছ কাটিব গৈছিল, সিহঁতক কিয় মাৰা নাই গুলি? তেখেতসকলক ফটো টানি পেলাই কিয় এৰি দিলে? আজি বৰমুকলিক ধৰিছে, কিন্তু সিহঁতক কিয় গুলি মাৰা নাই? আমাৰ মানুহ কি কাঠ আনিছিল নেকি গাড়ীৰ লগত, না বন্দুক লৈছিল যে আমাৰ মানুহক মাৰিব? ইয়াত পুৰা জাতিগত হিচাপত তেওঁলোকে মাৰিছে, গতিকেতো আমি কেতিয়াও মানি ল'ব নোৱাৰো। আজি তেখেতসকলে আমাৰ জাতিক মাৰিবৰ কাৰণে এটা ষড়যন্ত্ৰ কৰি আছে। গতিকে এনেকুৱা অফিচাৰ আমাক নালাগে, ইয়াত লাগি নকা বোলাতো এইগিলা মানুহ ষড়যন্ত্ৰ কৰি আমাৰ মানুহক মাৰি আছে। আৰু আমি খবৰ পাইছো আমাৰ মহিলাকেইটাকো জংগলত যায় বুলি আমাৰ মহিলাকেইটাকো মাৰিছে এইকেইটা অফিচাৰে। গতিকে এইবিলাক অফিচাৰক আমি চাব নোৱাৰো। যদি পুলিচ প্ৰশাসনে বা আমাৰ ওদালগুৰি ডিষ্ট্ৰিক্ট প্ৰশাসনে যদি 12 ঘণ্টাত যদি তেখেতলোকক এৰেষ্ট নকৰে তেতিয়াহ'লে আমাক পাৰ্মিশ্যন দিব লাগে। এইবিলাক ৰেঞ্জাৰক আমি এৰেষ্ট কৰিম, হয় নে নাই বলাতো? সেইবিলাকতো প্ৰশাসনৰ বিভাগৰে মানুহ হয়, আপোনালোকে এৰেষ্ট কৰি দেখাব লাগিব। কাৰণ তেখেতসকলেতো চুৰ ডকাইত নহয় যে পলাই যাব বা ক'ৰবাত লুকাই যাব। গতিকে তেখেতসকলে অফিচাৰ হয়। যদি ইমানেই লিগেল কৰিছিল আমাৰ মানুহ, আইনগত কিয় শাস্তি দিব নোৱাৰিলে? আইনততো ফাঁচি দিব পাৰে না, কিন্তু গুলি মাৰিব কিয়? আৰু ইমান ওচৰৰ পৰা কিয় গুলি মাৰিছে?
ইয়াকতো ধৰি ল'ব পাৰিলে হয় না আমাৰ কোনোবা অগ্ৰপন্থী হয় নেকি যিজনে মৰি গ'ল আজি আমাৰ ৰাম সিং গড় এই অগ্ৰপন্থী আছিল নেকি বাগানত পাৰ্মানেণ্ট কাম কৰা ল'ৰা আছিল সেই মানুহ তেওঁতে কিয় গুলি মাৰিলে এই যে গুলি মাৰি পেলাই কি ভাৰতৰ মানে পুৰস্কাৰ ল'ব আহিছে নেকি এইবিলাক মানুহ আমাৰ এই আদিবাসী চিধা সাদা মানুহ মাৰি পেলাই গতিকে আমি কেতিয়াও কম্প্ৰমাইজ নকৰো ইয়াৰ ন্যায় বিচাৰ লাগি নাই বলা আমাৰ ন্যায় বিচাৰ লাগিব আৰু এই দুইজন মানুহক এই অফিচাৰ দুজন NK শইকীয়া আৰু আমাৰ ললিত বড়ো তেখেতক 12 ঘণ্টাৰ ভিতৰত যদি এৰেষ্ট নকৰে আমি বাধ্য হৈ যাম বন্ধ ঘোষণা কৰিবৰ কাৰণে ইমান টায়াৰ আহানো নাই কি নাই ইহঁতে বাৰে বাৰে আমাৰ মানুহক মাৰাই আছে সেইদিনা আমাৰ ছোৱালীকো ৰেপ কৰাই মাৰ্ডাৰ কৰি মৰাই দিলে আজিলৈকে এৰেষ্ট কৰা নাই আমি কোনটো প্ৰশাসনক বিশ্বাস কৰিম আইনগতভাৱে যি আমি এজাহাৰ দিব লাগে যি আমি কাগজ পত্ৰ দিব লাগে সকলো বস্তু দিয়াৰ পিছতো কিন্তু আজিলৈকে কালপ্ৰিটক এৰেষ্ট কৰিব নোৱাৰে তাৰ মানে অসম চৰকাৰ বা অসম পুলিচ ইমান দুৰ্বল নেকি সিহঁতৰ নেটৱৰ্কটো ইমান কমজোৰি নেকি সিহঁতক এৰেষ্ট কৰিব নোৱাৰে দ্যাট মিন্স কমজোৰি নহয় ইচ্ছা কৰিলে 5 মিনিটত ধৰিব পাৰে কিন্তু সিহঁতৰ ইচ্ছাই নাই এইটোৰ কাৰণে আমাৰ জাতিৰ ওপৰত কিবা এটা হলে সিহঁতে বাহানাবাজি কৰি থাকে আজিও সেইটো কৰি আছে আজি ডেড বডি আনাটো ইমান ৰাতি হয় নেকি কওকচোন ৰাতি হয় নেকি 16 তাৰিখত মাৰিলে আজি কেই তাৰিখ হয় 11 বজাৰ দিনত মাৰি পেলাই আজি ডেড বডি আনিছে এইটো ৰাতিত দ্যাট মিন্স এই ডেড বডি বিলাকক যদি আমাৰ মানুহ চিনাক্ত কৰিব নোৱাৰে বা আনিব নগলে হয় ডেড বডি গাইব কৰিলে হয় এইটো আমাৰ ভাবিব কাৰণে আমি বাধ্য হৈ গৈছো গতিকে অসমত থকা আদিবাসী বিলাক আমি যে প্ৰটেকশ্যন যে আমি পোৱা নাই সেইটো কিন্তু আজি উপলব্ধি কৰিব পাৰাৰ কাৰণে বা উপলব্ধি কৰা নাই আৰু উপলব্ধি হৈ আছে এইটো আমাৰ গম পাই আছো যে অসম চৰকাৰে আমাক প্ৰটেকশ্যন দিব পৰা নাই ইয়াত সবতকৈ দুখ লগা কথা আজি সেইকাৰণে হেমন্ত বিশ্ব শৰ্মাক আমি ক'ব খোজিম আজি হেমন্ত বিশ্ব শৰ্মাৰ এক্সপাৰ্ট কমিটি বা এক্সপাৰ্ট বা যি আমাৰ পুলিচ বুলি কয় স্মাৰ্ট পুলিচ ক'ত গেল সেইটোৱে নেকি আমাৰ মানুহ ৰাস্তাই ঘাটে মৰিব আমাৰ মানুহ ক'ৰবাত কাম কৰিব গ'লে মৰিব সাধাৰণ এটা খৰি আনবা গাৰিলে গুলি খাব কোনটো আইনৰ কথা আছে ৰে কোনটো আইনৰ কথাত লিখা আছে গুলি মাৰা অৰ্ডাৰ আছে নেকি আমাৰ এইটো ৰেঞ্জত তেতিয়াহ'লে কিয় গুলি মাৰিলে এইটো যদি বেলেগৰ সম্প্ৰদায়ৰ ওপৰত হলে আজি কিমান হুলস্থুল হল হয় তথাপি যে আমাৰ শান্তিপ্ৰিয় জাতি হিচাপত কিমান শান্তিত আজি পুলিচকে ছাপৰ্ট কৰি আছে পুলিচৰ লগতে কম্প্ৰমাইজ কৰি আছে পুলিচৰ লগতে ইমান কপাৰেশ্যন কৰি কাম কৰি আছে তাৰ পিছত যদি পুলিচে ৰাজ্যৰ দাবী নামানে তেতিয়াহ'লে আমি পুলিচক আমি কি বুলি ভাবিম নিশ্চয় ষড়যন্ত্ৰ কৰি আছে বা পুলিচে তাত জড়িত আছে বুলি ক'ব কাৰণে আমি বাধ্য হ'ম গতিকে সেই ফৰেষ্টাৰ্ছ যিবিলাক ৰেঞ্জাৰ হয় আমাৰ NK শইকীয়া আৰু আমাৰ ললিত বড়োক 12 ঘণ্টাৰ ভিতৰত কালি এৰেষ্ট যদি নকৰে তেতিয়াহ'লে আমি অসম বন্ধ দিবৰ কাৰণে আমি বাধ্য হ'ম তাত কিন্তু আমাৰ দায় নাই তাত দায়ী হ'ব এই ফৰেষ্ট ৰেঞ্জাৰ দুজন আৰু অসমৰ পুলিচ প্ৰশাসন তথা ওদালগুৰিৰ পুলিচ প্ৰশাসনে দায়ী হ'ব আমি নহয় আপোনালোকে বাধ্য কৰি আছে আমি কোনোদিন ইচ্ছাই কৰা নাই কাজিয়া লাগিব কাৰণে কোনোদিন বন্ধ আমি ভালে নাপাওঁ কিন্তু আমাৰ মানুহ যদি ডে বাই ডে মৰিব কেনেকৈ হ'ব ৰে কি কম আমি আজি দুখৰে ক'ব লগা হৈ আছে যাৰ ঘৰৰ মানুহ মৰিছে যিজন পাৰ্মানেণ্ট আছিল আমাৰ ৰাম সিং গড় এতিয়া তাক কোনে পুহিব সেই ঘৰৰ মানুহ কোনে চাব তাৰ এটা বুঢ়া দেউতা আছে কাক কোনে চাব কোনোবা ভাবি চাইছে নেকি আৰু যিকেইটাক মানুহক মাৰিছে সিহঁতৰ চাইজ বাইজে কয় সেইবিলাক কোনো উৎপাত কৰা মানুহ নহয় কোনো ইলিগাল লত থকা মানুহেই নহয় আৰু যিকেইটা মাৰিছে নহয় সেইকেইটাতো টোটেলি প্লানিং কৰি পেলাই মাৰিছে আজিও কাহিনী বনাই আছে তাৰ কাৰণে ডেড বডি দেৰিকে কৰি আনিলে আৰু সিহঁতে মাৰি পেলাই কেছ দিব গৈছিল কেছ দিছে আৰু এইটো ক্ৰছ কেছ বনাব খুজি আছে তাকি ক্ৰছ কেছ হলে এই কেইটাক মানুহ এৰা খাই যাব সেইটো ধান্দা কৰি আছে সেই নীতি নিয়ম যদি কৰে আমি নামানো এইটোৰ কাৰণে যেতিয়ালৈকে আমাৰ NK শইকীয়া আৰু আমাৰ ললিত বড়োক এৰেষ্ট নকৰে আমি নামানো কেতিয়াও নামানো কাৰণ সিহঁতে বাৰে বাৰে আমাৰ মানুহক টৰ্চাৰ কৰি আছে আজিতো গুলি মাৰিলে তাৰ আগতে বহুত টৰ্চাৰ কৰিছে ভটিয়া চাংলৈকে আমাৰ ননাই পৰা পুৰা খালি আমাৰ মানুহক টৰ্চাৰে কৰি আছে বাগানৰ মাজত সোমাই যায় ভিতৰত সোমাই বৰ্ডাৰত থাকে খালি টৰ্চাৰ খালি কিবা কিবি কৰি থাকে গতিকে সেইবিলাক উচিত তদন্ত হ'ব লাগে আৰু আমি বিচাৰো আদিৰ মিডিয়ামৰ যোগেদি CBI তদন্ত হবাই লাগিব হ'ব লাগিব আৰু CBI তদন্ত যদি নকৰে আমি নামানো এইটোৰ কাৰণে আজিৰ এই মিডিয়াৰ থ্ৰুদি আমি ক'ব খোজিম 12 ঘণ্টাৰ ভিতৰত এৰেষ্ট কৰিব লাগে নহলে অসম বন্ধ হ'ব আৰু ইয়াৰ ওপৰত CBI তদন্ত হ'ব লাগে আৰু আমাৰ মানুহক এই ঘৰৰ মানুহক চলাই ল'বৰ কাৰণে আজি মৃত্যু হৈ যোৱা ঘৰৰ মানুহক 15 লাখ টকা দিব লাগিব 20 লাখ টকা আৰু যিকেইটাক আজি ইনজৰ্ড কৰিছে সিহঁতক 15 লাখ টকাকে দিব লাগিব কাৰণ তেখেতসকলক ট্ৰিটমেণ্ট কেনেকুৱা হ'ব
আজিও গুলি ওলাই দিয়া নাই তাত 1 টকা 2 টকাৰ কথা আহি নপৰে আৰু এই কেইটা মানুহ ভাল হৈ পেলাই কাম কৰিব পাৰিব না নোৱাৰিব কোনো গ্যাৰান্টি নাই কাৰণ হাৰ্টডিট গুলি লাগিছে গতিকে হেতৰ পৰিয়ালৰ কথা আছে হেতৰ জীৱিকাৰ কথা আছে গতিকে চৰকাৰ আৰু পুলিচ প্ৰশাসনে ৰিপৰ্টটো পঠাব লাগে আইবি ৰিপৰ্টটো এইটো পঠাব লাগে গতিকে আমি ক'ব খুজিম হিউম্যান ৰাইট ভাইলেশন কৰিছে তেখেতসকলে গতিকে আমি হিউম্যান ৰাইট কমিশনাৰৰ তাতো আমি এপ্ৰ'চ কৰিম আজি নহলে কালি এপ্ৰ'চ কৰিম আৰু আমাক জাষ্টিস লাগে অন্যথা আমি কেতিয়াও মনে মনে থকা মানুহ নহয় যেহেতু আমি অসম আদিবাসী ছাত্ৰ সন্থা উই ৱান্ট জাষ্টিস দে হ্যাভ ডান দ্য ইনজাষ্টিস ইফ ইট ইজ ইলিগাল হোৱাই শুড দে ডি নট অবে দ্য ল ইটোৰ কাৰণে আমি বিচাৰো এইকেইটা মানুহক এৰেষ্ট কৰিব লাগে গতিকে আজিৰ মিডিয়া যোগেদি এইটোই কলো সেকারলে প্যারে ভাইয়ের বাহিন মান আজ আমি চুপচাপ নাই হবই আজ গরম হলে বলকেন আমি গরম হলে না হই কাল যদি দরকার হয় ধর্ণা দেখলাই গুয়াহাটি যাক লাগে গুয়াহাটি যাকলাই রেডি যেহেতু গোটাই आसाम में इसने हुआ तो गोटा आसाम में घूरा था किबा किबी कहानी कह कर हमारा आदमी के सिर्फ मारा था और मोरा था खाली हमारे आदमी भूल करें निकी बेलेग मन भूल नहीं करें निकी उमन के हले फोटो मार कोन छोड़बाय और हमार के हले गुली मारबाय इटा लगे न्याय एटा लगे लो एटा लगे आईन कैसन मानबो रे सेकर से जेगला आदमी एटा भूल करे उमन के अरेस्ट करे लगे और पनिशमेंट देके लगी सेकर लाई आज उमन के जोटा नौकरी से तो उमन के निलंबन तो करके लगी दुई जन आदमी के और उमन के लीगली आईन गत पनिशमेंट देके लगे होता हम दाबी जाने आल के थ्रू से Assam Focus.